হেল্ল' গাইজ, মই আজি আপোনালোকৰ মাজত এম জে ব্লগ আৰু এম জে ব্লগ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আজি নেপাল আৰু নেপালত মানে যিখন চকুৰ বাবে বিখ্যাত বুলি জনা যায় মেচি আই হস্পিটেল, আৰু সেই মেচি আই হস্পিটেল মই আজি গৈ আছোঁ আৰু তাতে কি কৰোঁ আপোনালোককো দেখাই আছোঁ। আমি এতিয়া মানে হাউলি আহি পালোঁ আৰু হাউলিত আমি এতিয়া স্বপ্না হোটেলৰ আগত আছোঁ। মানে আমি চুপাৰ কণ্টেক্ট কৰিছিলোঁ, কণ্টেক্ট কৰোঁতে আমাৰ মানে হাউলি ইয়াতে 9টা বজাত আহি পাব বুলি কৈছে আৰু আমাক এতিয়া মানে স্বপ্না হোটেলৰ আগত হোটেলত ৰখিব দিছে আৰু আমি ইয়াতে আহি পেলাই স্বপ্না হোটেলত ৰখি আছোঁ। গতিকে এতিয়া আমাৰ চুপাৰ আহি পালে আৰু আমি এতিয়া চুপাৰত যাম। চুপাৰখন আপোনালোকক দেখাই আছোঁ। এয়া হ'ল আমাৰ চুপাৰখন আৰু বাপৰে বাপ দুইটালা চুপাৰ। এইখন চুপাৰতে আমি যাম। আমি এতিয়া গোসাইগাঁও পালোঁ আৰু এই গোসাইগাঁৱত মানে চুপাৰ ৰাখিছে। ইয়াতে মানে সকলো মানুহবিলাকক ভাত পানী খাবলৈ মানে এতিয়া ৰেষ্ট দিলে, অলপমান গাড়ীখনক অকণমান ৰেষ্ট দিলে আৰু লগতে মানে ভাত পানী খাবৰ কাৰণে সকলোকে মানে ব্যৱস্থা কৰি দিলে। আৰু আমি এতিয়া মানে চুপাৰৰ পৰা নামিলোঁ শিলিগুৰি আৰু হ'ল আমাৰ মানে চুপাৰৰ পৰা নামিবলৈ আমাৰ 10-15 মিনিটমান হ'ল, কিন্তু আমাৰ অলপ টাইমটো মানে বহুত লেট কৰি আহিছে। চুপাৰখন মানে ৰাতি 9:30 বজাত উঠিছোঁ, কিন্তু ইয়াতে মানে মোটামুটি 5-6টামান বজাত আহি পাব লাগিছিল, কিন্তু এতিয়া 7টা বাজি পাৰ হৈ গ'ল। মানে ইমান শ্ল' আহিছে চুপাৰখন। যিয়ে নহওক শ্ল' আহিছে যদিও বিশেষ ক্ষতি হোৱা নাই আৰু আমাৰ। কিন্তু এতিয়া শিলিগুৰিত আৰু শিলিগুৰিৰ পৰা আমি এতিয়া আৰু যাম আগলৈকে বৰ্ডাৰলৈকে, দেখুৱাম বাৰু আপোনালোকক। এতিয়া আমি পাই গৈছোঁ বৰ্ডাৰ গেটখন, আৰু এইখন মানে আমাৰ ইণ্ডিয়াৰ গেট হয় আৰু আগত নেপাল গেট আছে, কিন্তু ইয়াতে গেটত মানে কি ভিডিঅ' কৰা মানে এলাও নাই, সেইটোৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিম চাগে, কিন্তু যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু ইয়াতে আপোনাৰ ইণ্ডিয়ান গেট, যেতিয়া ইণ্ডিয়ান গেট মানে সোমোৱাৰ লগে লগে জাষ্ট ID প্ৰুফটো মানে দেখাব লাগিব। ID প্ৰুফটো দেখাব লাগিব আৰু মানে কি সিহঁতৰ হাতত দিব নালাগে, জাষ্ট মানে আপুনি দেখালে হ'ল আৰু আপোনাৰ নেপাল গেটত পোৱাৰ লগে লগে নেপাল গেটতো মানে দেখাব লাগিব, বাকী ইয়াত নালাগে। এতিয়া ভিতৰত যাম, তাত বাছ ষ্টেণ্ডত যাই মানে তাৰ পৰা ডাইৰেক্ট মেডিকেল। এতিয়া আমি মানে অলৰেডি মানে নেপালত আমি প্ৰৱেশ কৰিছোঁ। নেপালত আহি কিন্তু পুলিচ পইণ্টত পুলিচ দেখা নাই, কিন্তু পুলিচ পইণ্টত CC কেমেৰা দেখিছোঁ, এইটো বাৰু ভাল কথা। আৰু এইখিনি হ'ল মানে হস্পিটেল পোৱাৰ আগতে এখন সৰুকৈ বজাৰ, আৰু এই বজাৰখন মানে সৰু নহয় আচলতে ডাঙৰে। এই বজাৰখনৰ পৰিষ্কাৰ দেখিছে মানে আপোনালোকৰ, ইয়াৰ ডিচিপ্লিন মানে বেলেগ এটা, মানে আচলতে নেপালখন মানে অলপ বেলেগ আৰু আমাৰ ইয়াতকৈ পৰিষ্কাৰ জেগা হয় বিৰাট। আমি মেচি আই হস্পিটেল পাই গ'লোঁ। এইখনে হ'ল মেচি আই হস্পিটেল, চৰকাৰী হস্পিটেল। আৰু আপোনাৰ হস্পিটেলখন বনাই আছে, কিন্তু বনোৱা কমপ্লিট হোৱা নাই, কিন্তু বনাই উঠাৰ পিছত আৰু মজা লগা হ'ব। তাৰ মানে বহুত ডাঙৰ হস্পিটেল হ'ব আৰু ইয়াতে মানে ডক্টৰ বহুত আছে, আৰু ডক্টৰ কিন্তু ফিমেল ডক্টৰ আটাইতকৈ বেছি আছে। মেচি আই হস্পিটেল আহি মানে ভোটৰ কাৰ্ডখন দেখাইছোঁ। ভোটৰ কাৰ্ডখন দিয়াৰ লগে লগে নাম চাম ক'বলগীয়া হোৱা নাই, জাষ্ট টিকটটো দিছে আৰু মোক লগত মানে 100 টকা এটা লৈছে আমাৰ ইণ্ডিয়ান কাৰেঞ্চি, মানে এওঁলোকৰ এইটো 160 টকা হ'ব। মই এতিয়া 1 নম্বৰ কাউণ্টাৰত গৈছিলোঁ আৰু 1 নম্বৰ কাউণ্টাৰত মানে ৰিচিপ্টখন দেখালোঁ। দেখুৱাৰ পিছত তেওঁ মানে মোক কিবা কিবি টেষ্ট কৰিলে, টেষ্ট কৰি পেলাই এইখন সৰু ৰিচিপ্ট এখন আৰু লিখি দিছে আৰু এইবাৰ পঠাইছে আমাক মানে 7 নম্বৰ কাউণ্টাৰত, আৰু আমি এতিয়া 7 নম্বৰ কাউণ্টাৰত যাম বাৰু। আৰু এনেকৈ মোক পৰীক্ষা কৰিবলৈ বহাই ল'লে, আৰু এনেকৈ কিবা লাইট এটা মাৰি দিয়ে, ৰঙা লাইট, যিটো লাইটে মানে চকুত এনে বন্দুকৰ গুলি মাৰা দিয়ে, পটককৈ মানে উঠে চকুৰ ভিতৰতে। মানে আচৰিত, মানে কেনেকুৱা এটা পৰীক্ষা আৰু এইটো, জাষ্ট এটা লাইট মানে মাৰি দিয়ে, পৰীক্ষাটো হৈ গ'ল। কেনেকুৱা পৰীক্ষা মানে এইটো ভাবিব গ'লে আচৰিত। 7 নম্বৰ কাউণ্টাৰত আহিলোঁ। 7 নম্বৰ কাউণ্টাৰত আহি আপোনালোকক মানে মই কেনেকৈ টেষ্ট কৰিলে সেইটোতো আপোনালোকক দেখালোঁ। এতিয়া আৰু 8 নম্বৰত পঠাইছে, 8 নম্বৰত যাব বাৰু। 8 নম্বৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ বাৰু। আৰু এনেকৈ মানে এইটো লাষ্ট মানে 8 নম্বৰ কাউণ্টাৰত আহিলোঁ, আৰু এইটো 8 নম্বৰ ৰুমত মানে 8 নম্বৰ কাউণ্টাৰত আহি পেলাই এনেকৈ পৰীক্ষা কৰিলে মোক চকুত লাইট মাৰি পেলাই, আৰু এই চকুত লাইট মাৰি পেলাই পৰীক্ষা কৰাৰ পিছত এইহে মানে লাষ্ট ডিচিশ্যনটো দিলে যে মানে মই চশমা ল'ব লাগিব বুলি, আৰু মোক ইয়াৰ পৰা ধৰক চশমা ল'বলৈ পঠাব। চশমাটো বাৰু ইয়াত লওঁ নলওঁ সেইটো হ'ল মোৰ কথা আৰু দিয়কচোন, বাকী মই মোৰ মানে ঘৰৰ ওচৰতো ল'ব পাৰোঁ বা ইয়াতো ল'ব পাৰোঁ, সেইটো হ'ল নিজৰ কথা। আৰু মানে য'ত ল'ব ইচ্ছা কৰোঁ সেইটো মোৰ নিজৰ কথা, আৰু বা যোনে য'ত ল'ব বিচাৰে এইটো নিজৰ কথা চবৰে। এনেকৈ পৰীক্ষাকেইটা কৰা মোটামুটি শেষ হৈ গ'ল মোৰ। এইফালে 15 নম্বৰ কাউণ্টাৰত যাব দিছিল, আৰু এই 15 নম্বৰ কাউণ্টাৰটো হ'ল চশমা। মোৰ সকলোবিলাক টেষ্ট কৰিলোঁ। 8 নম্বৰ কাউণ্টাৰ লাষ্ট আছিল, আৰু 8 নম্বৰ কাউণ্টাৰত মানে টেষ্ট কৰিলোঁ। টেষ্ট কৰি পেলাই তাতে দিলে মোৰ কিবা 0.5 কিবা মানে পাৱাৰ কম বেছি পালে দুটা চকুৰ মাজত, আৰু এতিয়া মোক চশমা ল'ব দিছে। এইটো বৰ ডাঙৰ প্ৰব্লেমত পেলাই দিছে মোক। এতিয়া কি কৰোঁ মই এতিয়া চাওক, আৰু কি কৰিম আৰু চশমা ল'ব দিছে যদিতো ল'বই লাগিব, কিন্তু কথা হ'ল কি চশমাটো ল'লে পাৱাৰটো আহে না নাহে সেইটো একবাৰ সুধি চাব লাগিব ৰ'ব ডক্টৰক, মানে সেইটো সুধি চোৱা নাই এতিয়ালৈকে। মই এতিয়া বৰ্তমান মেচি আই হস্পিটেলতে আছোঁ। মানে মোৰ যিখিনি পৰীক্ষা আছে পৰীক্ষাখিনি আপোনালোকক কিছু দেখালোঁ মানে, আৰু লগতে মই পৰীক্ষাখিনি মোৰ কৰা হৈ গ'ল, আৰু মোৰ লগত ভিডিঅ' হৈছিল, ভিডিঅ'খিনিও মানে কাম ফিনিছ হ'ল।
এতিয়া মানে একদম মানে মোটামুটি 1-1.5 ঘণ্টাৰ ভিতৰত ক্লিয়াৰ হৈ গ'ল আৰু আমাৰ এতিয়া জাষ্ট চশমাযোৰা ল'লে হ'ব কিন্তু মোৰো মানে এতিয়া আহি কেনে এনেই জাষ্ট মনৰ মানে হেঁপাহত মই টেষ্টটো কৰি চালোঁ কিন্তু টেষ্টটো কৰি চাই আৰু প্ৰব্লেমতে পড়লোঁ চালা মই ভাবি আছোঁ মোৰতো একো প্ৰব্লেম নাই বিশেষ কিন্তু এনেই ভাবলোঁ কি এনেই এটা টেষ্ট কৰি চাওঁ আৰু আহিছোঁ যদি ইমান দূৰক লগি তাৰে পিছত আৰু যাই মানে কিবা 3 পইণ্ট আৰু কিবা চকুৰ পাৱাৰ কম বেছি ওলাই এতিয়া আৰু গৈ পেলাই চশমা ল'ব দিছে যা চালা কি ক'ত মোৰ এই চেংৰা অৱস্থাত এতিয়া কানা মানুহৰ নিচিনা এতিয়া চশমা ল'ব লগা হৈছে এই পৰিস্থিতি মোৰ মই এতিয়া বাহিৰত আহি পেলাই মানে 20 টকা চিখল ল'লোঁ আৰু চিখল লোৱাৰ পিছত 50 টকা এখন নোট দিছিলোঁ আমাৰ ইণ্ডিয়ান 50 টকাৰ নোট দিওঁতে মানে এওঁলোকৰ নেপালী পইচা মোক ঘূৰাই দিছে এনেকৈ এখন 20 টকীয়া দিছে এইখন 20 টকীয়া আৰু এইফালৰ এইখন মানে 10 টকীয়া হয় এইখন 10 টকীয়া এইখন 10 টকীয়া আৰু এইখন 20 টকীয়া এই 30 টকা এওঁলোকৰ পইচা ঘূৰাই দিছে আৰু লগত আমাৰ ইণ্ডিয়ান পইচাও 10 টকা ঘূৰাই দিছে মানে এওঁলোকৰ হিচাপত মানে 30 টকা ঘূৰাই দিছে আমাৰ হিচাপত 40 টকা ঘূৰাই দিছে কিন্তু কাৰণ এই 30 টকাটো যদি এওঁলোকৰ 30 টকাটো যদি আমি এক্সচেঞ্জ কৰিব যাওঁ আমি এওঁলোকৰ পৰা 20 টকাহে পাম আৰু লগত আমাৰ 10 টকাটো সৈতে 30 টকা হ'ব কাৰণ ইয়াতে আপোনাৰ 100 টকাৰ জেগাত এওঁলোকৰ হয় 160 টকা সেইটোৰ কাৰণে ইয়াতে মানে 6 টকা আপোনাৰ এটা বেছি হয় আৰু মানে 10 টকা